নমস্কাৰ হানমিহনি অসমীয়া চেনেললৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ মাজেদি সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী প্ৰস্তুত কৰি আনিছো ব্যাকৰণৰ এটা পাৰ্টৰ বিষয়ে, যাক বাদ কৰি অসমীয়া অথবা ইংৰাজী ব্যাকৰণ সম্পূৰ্ণ বুলি ক'ব নোৱাৰি। কি হ'ব পাৰে বাৰু সেই প্ৰয়োজনীয় বিষয়টো? নিশ্চয়কৈ মই জ্যোতিচিহ্নৰ বিষয়ে ক'ব বিচাৰিছো। আজি মই জ্যোতিচিহ্নৰ বিষয়ে কিছু কথা আগবঢ়াম। আশা কৰোঁ ভিডিঅ'টোৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল কিছু হ'লেও উপকৃত হ'ব। তেনেহ'লে আহোঁ ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰোঁ যে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো টিপি দিব, ভাল লাগিলে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ। জ্যোতিচিহ্ন, ইংৰাজীত যাক কোৱা হয় পাংচুৱেশ্যন। জ্যোতিচিহ্নবোৰৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে জানিব লাগিব জ্যোতিচিহ্ন মানেনো কি। তেনেহ'লে প্ৰথমে আমি জানি লওঁ আহকচোন জ্যোতিচিহ্ন মানেনো কি। কোনো এষাৰ কথা কওঁতে আমি কথাষাৰত ব্যৱহাৰ হোৱা আটাইবোৰ শব্দ একে লেঠাৰিয়ে উচ্চাৰণ নকৰোঁ। কেতিয়াবা কথাৰ মাজতে আমি অলপ ৰওঁ, কেতিয়াবা আকৌ বেছি সময় ৰওঁ, কেতিয়াবা আকৌ কথা কওঁতে কণ্ঠত প্ৰশ্ন, সন্দেহ, বিস্ময় আদি ভাৱ ফুটি উঠে। কথা কওঁতে ক'ৰবাত ৰোৱা বা বিৰামেই হ'ল জ্যোতি। আনহাতে কথা কোৱাৰ এই বিৰাম অথবা কণ্ঠৰ নানা সুৰবোৰ যেতিয়া বিভিন্ন প্ৰতীকৰ সহায়েৰে প্ৰকাশ কৰোঁ তেতিয়া সেইবোৰকেই কোৱা হয় জ্যোতিচিহ্ন বা ছেদচিহ্ন অথবা বিৰাম চিহ্ন, ইংৰাজীত পাংচুৱেশ্যন। জ্যোতিচিহ্নৰ দ্বাৰা বক্তাৰ কথাষাৰৰ অৰ্থ বেছি স্পষ্ট হৈ উঠে। কথা কওঁতে আমি বিৰাম বুজাবলৈ কোনো চিন ব্যৱহাৰ কৰিব নোৱাৰোঁ, কিন্তু লিখোঁতে হ'লে পাৰোঁ। কথা এষাৰ লিখোঁতে বা বাক্য ৰচনা কৰোঁতে বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ সম্পৰ্ক বুজাবলৈ আৰু তাৰ অৰ্থ বেছি স্পষ্ট কৰিবলৈ এই জ্যোতিচিহ্নবোৰ ব্যৱহাৰ কৰা হয়। এই ইংৰাজী শব্দটোৰ মূল গ্ৰীক PUNCTUS, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল বিন্দু। অসমীয়া সাহিত্যৰ ওজা হেমচন্দ্ৰ বৰুৱাই ইংৰাজী এই শব্দটো বুজাবলৈ কুট শব্দটো প্ৰয়োগ কৰিছিল। ছপাশাল অহাৰ পিছত ইংৰাজীৰ পৰা অসমীয়া ভাষাত বিভিন্ন বিৰাম চিহ্নৰ ব্যৱহাৰ হ'বলৈ ধৰিলে। সংস্কৃতত জ্যোতি বা ছেদ আৰু ইংৰাজীৰ পাংচুৱেশ্যন শব্দটোৱে সাধাৰণতে ক্ষণ বা বিৰতিৰ অৰ্থকেই সূচায়। প্ৰাচীন ভাষাবোৰত এই চিহ্নৰ ব্যৱহাৰ তেনেই সীমিত আছিল। সংস্কৃতত প্ৰচলিত দাড়ি মানে এডাল দাড়ি আৰু দুডাল দাড়িৰ ব্যৱহাৰ পুৰণি অসমীয়াত আছিল। ছপাশাল অহাৰ পিছত ইংৰাজীৰ পৰা অসমীয়া ভাষাত কি বিৰাম চিহ্ন ব্যৱহাৰ হ'বলৈ ধৰিলে সেইবোৰৰ নাম ক্ৰমান্বয়ে মই কৈ গৈছোঁ। পূৰ্ণচ্ছেদ বা দাড়ি, পাদচ্ছেদ বা লঘুজ্যোতি, অৰ্ধচ্ছেদ বা গুৰুজ্যোতি, প্ৰশ্ন চিহ্ন, বিস্ময়দ্যোতক চিহ্ন, দৃষ্টান্ত চ্ছেদ, ৰেখা বা একদেশ চিহ্ন, উদ্ধৃতি চিহ্ন, পদযোজক চিহ্ন, ঊৰ্ধ্বজ্যোতি, বন্ধনী ৰেখা, তাৰকা চিহ্ন বা যোগ চিহ্ন বা ডবল যোগ চিহ্ন আৰু ত্ৰিতাৰকা চিহ্ন। এতিয়া আহোঁ জ্যোতিচিহ্নবোৰ ক'ত আৰু কেনেদৰে প্ৰয়োগ হয়। প্ৰথমে আহিলে পাদচ্ছেদ বা লঘুজ্যোতি, ইংৰাজীত কোৱা হয় কমা। ক্ষণ বিৰতিৰ চিহ্নই পাদচ্ছেদ বা লঘুজ্যোতি। লঘুজ্যোতিয়ে বাক্যৰ বিভিন্ন অংশৰ মাজত সম্পৰ্ক ৰক্ষাত সহায় কৰে। যেনে ডক্টৰ সূৰ্যকুমাৰ ভূঞা MA, BL, PhD, দিলীপ দাড়ি। পূৰ্ণচ্ছেদ বা দাড়ি, ইংৰাজীত আমি যিটো ফুল ষ্টপ বুলি কওঁ। বাক্যৰ অৰ্থৰ পূৰ্ণতা বুজাবলৈ এই চিনৰ ব্যৱহাৰ হয়। যেনে মানুহ মৰণশীল। অৰ্ধচ্ছেদ বা গুৰুজ্যোতি, ইংৰাজীত ছেমিকলন। লঘুজ্যোতিতকৈ বেছি বিৰামৰ আৱশ্যকতা অনুভৱ হ'লে গুৰুজ্যোতি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে তোমাৰ এই চুটি জীৱন সোনকালেই শেষ হ'ব, সেইকাৰণে তাক ভাল কামত লগাবা। নম্বৰ 4 প্ৰশ্ন চিহ্ন বা প্ৰশ্নবোধক জ্যোতি।
প্ৰশ্নবোধক বাক্যৰ পাছত এই চিনৰ ব্যৱহাৰ কৰা হয়, যেনে ঘৰত কোন আছে? সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই। কবি দেৱকান্ত বৰুৱা। নাম্বাৰ 5 বিস্ময়দ্যোতক চিহ্ন বা ভাৱবোধক যতি, ইংৰাজীত নট অফ এক্সক্লেমেশ্যন। উদাহৰণস্বৰূপে উহ কি ভয়ংকৰ দৃশ্য। দৃষ্টান্ত চিহ্ন বা কলন, সাধাৰণতে কোনো এষাৰ কথাক যদি উল্লেখ কৰি লগতে তাৰ বিৱৰণ বা ব্যাখ্যা দিয়া হয় তেতিয়াহ'লে এই চিন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ লেখক শ্ৰী মহিম বৰা। ৰেখা বা বাক্য সংগতি চিহ্ন, ইংৰাজীত যিটো আমি ডেছ বুলি কওঁ। বাক্যত প্ৰকাশ কৰা মনোভাৱৰ হঠাৎ ব্যাঘাত হোৱা বুজাবলৈ নাইবা ভাৱ এটাই বিশেষ গতি লোৱাৰ ভাৱ বুজাবলৈকে এই চিনৰ ব্যৱহাৰ কৰা হয়। উদ্ধৃতি চিহ্ন, নিজে লেখা কথাৰ ভিতৰত অন্যে কোৱা কথা হুবহু সুমুৱালে নাইবা কোনোবাই কোৱা কথা এটাক হুবহু প্ৰকাশ কৰিব বিচাৰিলে উদ্ধৃতি চিহ্নৰ এই প্ৰথম যোৰ ব্যৱহাৰ কৰা হয়। আনহাতে কোনো এখন পুথিৰ নাম নাইবা কোনো এটা শব্দক বিশেষকৈ বুজাব খুজিলে উদ্ধৃতি চিহ্নৰ দ্বিতীয় যোৰা ব্যৱহাৰ কৰা হয়। পদযোজক চিহ্ন বা যোগৰেখা, সংযুক্ত শব্দ বুজাবলৈ যোগৰেখা বা হাইফেন চিন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে মাতৃভাষা, পিতৃ-মাতৃ ইত্যাদি ইত্যাদি। ঊৰ্ধ্বযতি, কোনো আখৰ লুকাই থকা বা উজ্জ্ব হৈ থকা বুজাবলৈ ঊৰ্ধ্বযতি প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে বহাগ বিহু, বাহ মাৰলি। বন্ধনী ৰেখা, ইংৰাজীত ব্ৰেকেটছ, সৰু বন্ধনী, মাজু বন্ধনী আৰু বৰ বন্ধনী। ষ্টাৰ, ক্ৰছ এণ্ড ডাবল ক্ৰছ চাইন, কোনো পদৰ বা বাক্যৰ টীকা বা ব্যাখ্যা কৰিবলৈ তাৰকা, যোগ আৰু ডবল যোগ চিহ্ন ব্যৱহাৰ কৰা হয়। শেষত আহিলে ত্ৰিতাৰকা বা বৰ্জন চিহ্ন। কোনো ঠাইত কোনো বাক্য বা শব্দ এৰিব লগা হ'লে ত্ৰিতাৰকা অথবা তিনিটা বিন্দু থকা চিন ব্যৱহাৰ কৰা হয়। ইয়াতে উদাহৰণত দিয়া হৈছে কাৰ পৰশত তিনিটা ষ্টাৰ দিয়া হৈছে, মাৰিলি হাঁহি। বেকিতৰ ভিতৰত দিয়া হৈছে ৰঘুনাথ চৌধুৰী। অৰ্থাৎ ইয়াত আমি বুজিব লাগিব যে ইয়াতে ৰঘুনাথ চৌধুৰীৰ এটা গোলাপ নামৰ কবিতা আছিলে, যিটোৰ আমি কেইটামান শব্দহে লিখিছোঁ আৰু তাৰ ভিতৰতো দুটামান কবিতাৰ শাৰী সোমাই আছে, যিকেইটা হৈছে কাৰ পৰশত ফুলিলি বান্ধৈ, অ মোৰ সাদৰী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি কোচাই, কাৰ ফালে চাই মাৰিলি হাঁহি।